পোনপ্ৰথমে মই মিডিয়া হাউচৰ সাংবাদিকসকলক মোৰ প্ৰণাম জনাইছোঁ। আজি মই প্ৰচাৰ মাধ্যমৰ যোগেদি মোৰ অন্তৰৰ কথা কিয় ক'বলৈ আহিছোঁ, এইটো বহুত দীৰ্ঘদিনীয় কথা হয়। আজি মই এই কঠোৰ ষ্টেপটো কিয় ল'বলগীয়া হৈছে। বৰ্তমান মই ভাৰতীয় জনতা পাৰ্টি পূব কাৰ্বি আংলঙৰ অনুসূচিত মাইনৰিটি সংখ্যালঘুৰ সভাপতি হয়। আজি ইলেকশ্যনৰ আগমুহূৰ্তত, ইলেকশ্যনৰ কিছু সময়হে বাকী আছে। এতিয়া হঠাৎ মোৰ সিদ্ধান্ত কিয় সলনি হ'বলগীয়া হৈছে? সলনি এইটো কাৰণে হ'বলগীয়া হৈছে যে মই বিগত 1995 চনৰ পৰা হাৰহাট বিজেপি যোগদান দিছিলোঁ। তেতিয়া ৰতন টেৰণ সভাপতি আছিলে, জয়দেৱ ৰংহাং সাধাৰণ সম্পাদক। মোৰ হাৰহাট বাসিন্দা হিচাপে মই এজন সদস্য আছিলোঁ। তেনেতে সময়বোৰ পাৰ হৈ অকস্মাত 2013 চনত জাকাছৰ আন্দোলন আমি চবেই গম পাওঁ। জাকাছ আন্দোলন এটা জাতি সংঘৰ্ষ আন্দোলন নহয়, কিন্তু আমাৰ স্থানীয় আন্দোলন। এই আন্দোলনতো মই জড়িত হৈছিলোঁ। অন্ততঃ ত্ৰিপাৰ্টি টক্স 9 ৰাউণ্ড অফ টক্সত মই অংশগ্ৰহণ কৰিলোঁ। অংশগ্ৰহণ কৰাৰ পাছত সেই চনটো মোৰ পাহৰি থাকিলোঁ, কিন্তু মোৰ অফিচিয়েলি বিজেপি যোগদান দিছোঁ ৰাংচিনা আকলাম ৱেষ্ট কাৰ্বি আংলং দংকামুকামত। তেতিয়া মোৰ যিটো ফেইথ, মোৰ যিটো চিন্তাধাৰা, সেই ফালৰ পৰা চাই ডিষ্ট্ৰিক্টত, জিলাত মোক সংখ্যালঘু সাধাৰণ সম্পাদক পদটো দিছিলে। তেতিয়া পাৰ্টি বহুত এটা ভাল পৰিৱেশ আছিলে। তেতিয়া ভাল পৰিৱেশ আছিলে, কোনো কাকো খাম খেয়ালি নাই, হিংসা নাই, ঠিকভাৱে চলি আছে। এতিয়া সময়বোৰ যেতিয়া আহি আছে, এতিয়া মোক সংখ্যালঘু জিলা সভাপতি দিয়াৰ লগে লগে মই অনুভৱ কৰিছোঁ মই নিজকে, কাৰণ বিজেপি এটা দল, যিটো দল নেকি সভাপতিক বেছি প্ৰাধান্য দিয়ে সাধাৰণ সম্পাদকতকৈ। এতিয়া মই যদি প্ৰেছিডেণ্ট হৈ থকা হ'লে এই বিজেপিত, মোৰ আলোচনা, মোৰ বহা, মোৰ কথা, আমাৰ কাৰ্বি আংলং জনসাধাৰণৰ যিটো ৰিপ্ৰেজেণ্টেটিভ, পাব্লিক ৰিপ্ৰেজেণ্টেটিভ, এইসকলৰ লগত উঠা নামা বহা দেখি পালেহেঁতেন আপোনালোকে। কিন্তু এইটো দেখি নোপোৱাৰ আগতে মই কিয় সেইটো স্থান বিচৰা নাই? স্থান নিবিচৰাৰ কাৰণটো হ'ল, মই আপোনালোকক ক'লোঁ, ৰাইজক ক'লোঁ যে 1995 চনৰ পৰা যোগদান কৰি এই 8-9 বছৰ অতিক্ৰম কৰাৰ পিছত যদি মই ৰাজনীতিত জিৰ' আউট হ'বলগীয়া হয়, অসমীয়াত এটা কথা আছে, যি মূলা বাঢ়ে দুপাততে চিন। এই মূলা বাঢ়িবলৈ কাৰণে মোক 2 বছৰ নহয় 3 বছৰ হ'লে এই মূলাটো পাত ওলাই নাই। তেতিয়াহ'লে মই তাকে ভাবিছোঁ, যি খেতিত মই আছোঁ, এই খেতিত মোৰ কাৰণে সাৰুৱা খেতি নহয়, মই অন্য এটা খেতিতে বিচাৰিব লাগিব, য'ত নেকি মোৰ পলিটিকেল খেতিটো, ৰাজনীতিক খেতিটো সোনকালে সফলতা মই প্ৰাপ্ত হ'ম। আৰু আপোনালোকৰ আগত মই এইটোৱে ক'ব বিচাৰিছোঁ যে ইলেকশ্যন আহি পাবহি, কাইলৈ ভোটদান দিবলৈ গৈ আছে ৰাইজে।
তাৰ আগমুহূৰ্তত কিয় আহিছোঁ কাৰণ মই ভাবিছোঁ এতিয়া আমাৰ দেশ জুৰি দেশৰ কাৰণে এতিয়া এই বেয়া ছিগনেল বহুত এটা বেয়া ছিগনেল আহিবলৈ গৈ আছে সেইটো ৰখাবলৈ কাৰণে ময়ো এজন ব্যক্তি হিচাপে ভাৰতীয় নাগৰিক হিচাপে মোৰ দায়িত্ব কৰ্তব্য বুলি ভাবি আৰু যোৱা হাৰঘাট কনষ্টিটুৱেঞ্চি ৰেলীত 16 এপ্ৰিলত ৰিচেণ্টলি হোৱা মিটিঙত মোক কাৰ্যবাহী সদস্য আৰু MP কেণ্ডিডেট হোৱা কথাটো ৰাইজৰ আগত মই দাঙি ধৰিম এই কথাটো হ'ল যিহেতু সমষ্টি ৰেলী পাতিব যায় ময়ো মোৰ হাৰঘাট বাসিন্দা হৈ মই অমৰ সিং কেশৱক হেণ্ডশ্বেক দিবলৈ গৈছোঁ এখেতে মোক কি বুলি কৈছে মনোজ তইতো বহুত ভাল গান গাই ক কিন্তু তই বোলে অপজিশ্যনৰ লগত কথা পাতে কুৱেশ্যন মাৰ্ক মোক ইয়াত থৈ দিলে আনহাতে মই মুখ্য কাৰ্যসূচীত মাননীয় ডক্টৰ তুলিয়াৰ মোহন এখেতকো মই সন্মানেৰে স্বাগতম কৰিছোঁ এখেতে মোক সেই এনেকৈ কথাই কৈছে যে মামাজী আপুনি বোলে ছ'চিয়েল মিডিয়া ফেচবুকত উল্টা লিখি বিজেপিক ভোট দিব নালাগে বুলি কয় সেই দুটা কথাৰে মোৰ মগজ মই যিমানলৈকে মই বুজিবলৈ ঢুকি পাওঁ সেই মগজেৰে মই বুজি পাইছোঁ যে বিগত 9 বছৰ 8 বছৰ মনোজে কি কৰিছে কৰা নাই কি থাকিছে থকা নাই এইবিলাক খা খবৰ নলৈ পেলাই এতিয়া কোনোবা এজন বিন্ধি দিছে নে এইসকলে মোক আৰোপ লগাইছে এই কথা দুটাটোৱে মোক আজি এই ৰেজিগনেশ্যনৰ কাৰণে এটা মোৰ সহায় হৈছে CM বা MP কেণ্ডিডেট যদি মোক নোকোৱা হ'লে কোনোবা এৰেগেৰে এই তলৰ শ্ৰেণীৰে যদি মোক কোৱা হ'লে মই কেতিয়াও মানি নল'লে হয় কিন্তু তোমাৰ প্ৰতি মোৰ হৃদয়ত জাগা নাই এই প্ৰমাণটো মোক দেখুৱাই দিয়াৰ কাৰণে মই আজি এখেতৰ আগত মই বিৰোধিতা বুলি কোৱা নহয় এখেতৰ কোৱা কথাটোৱে মোৰ সহায়জনক হৈছে আজি মোৰ ৰেজিগনেশ্যনৰ কাৰণে মাইনৰিটি সভাপতিৰ তৰফৰ পৰা আৰু এটা কথা মই মাইনৰিটি দায়িত্ব লোৱা এই 3 মাহ মানে হৈছে কিন্তু এটা আপোনালোকে শুনি আচৰিত হ'ব যে কোনো গছৰ ডালটো সেই 20 কিলোমিটাৰ 30 কিলোমিটাৰ গৈ নপৰে ডালটো সদায় গছৰ লগত থাকে নহয়নে এই ডালটো কি বুলি কওঁ মই এতিয়া ডিষ্ট্ৰিক্ট হ'ল এটা গছ মাইনৰিটি এটা গছ আছে ডিষ্ট্ৰিক্টটো সেই ডালটো আছে আমাৰ গোটেই 17টা মণ্ডলতে আমাৰ ডাল আছে কিন্তু সেই ডালে মোৰ কথা নুশুনি আমাক বাইপাছ কৰি মাইনৰিটি গেট টুগেদাৰ পাতি পেলালে তাত য'ত নেকি মই কোৱাৰ সত্ত্বেও যে ছিষ্টেমটো অলপ ভাল হোৱা নাই ইমান কোৱা সত্ত্বেও অমান্য কৰিছে এই দুটা ইনচিডেণ্ট লৈ পেলাই মোক এই বিজেপি দলত থাকাতকৈ নথকাকৈ ভাল বুলি মোৰ মগজেৰে সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ আৰু এইটোৱে মই এপিল কৰিব বিচাৰিছোঁ মই বহুত আগৰ পৰা আহিলেহেঁতেন প্ৰচাৰ মাধ্যমত সাংবাদিকৰ আগত ক'বলৈ কিন্তু ভাবিছিলোঁ আচ্ছা দিন আয়েগা এই থ্ৰু এই মিডিয়া যোগেদি বা এই আমাৰ মিডিয়া যোগেদি সময় বিচাৰিব থ্ৰু আমাৰ কাউন্সিল নেতৃবৃন্দসকলৰ যোগেদি সা সুবিধা আহিব নেকি বুলি বাট চাই আছোঁ কিন্তু বিগত 9 বছৰ অতিক্ৰম কৰাৰ পাছত যদি মোক একেবাৰে চিনিয়ে নাপায় মোৰ ভেলিউৱে নাই মোক মানুহ হিচাপে গণ্য নকৰে তেতিয়াহ'লে সেই দলত থাকি মই নথকাটোৱে বিচাৰিছোঁ আৰু যিমান মণ্ডল পৰ্যায়ত আছে আজি ৰাইজ শুনক যিমান মৰ্চা আছে আপোনালোকে উপজাচি কাম নকৰিব আপোনালোকে ডোন্ট গো এগেইনষ্ট ইয়ৰ উইল আপোনাৰ হৃদয় মতে যাব আপোনালোকে এইটো দবাই নথব আপোনাৰ ইচ্ছা কিবা এটা কৰিছোঁ কিবা এটা এইটো আপোনাক এই আত্মাও শান্তি নিদিব বুলি মই ক'ব বিচাৰোঁ আজি এই যুগত এই মিডিয়া যোগেদি আৰু মই আহ্বান কৰোঁ যিহেতু বিজেপি আমি দেখিছোঁ
বিল নাই, কোনো নাই, চাকৰি নাই, একো নাই। আমি যেতিয়া মই মিডিয়া অহাৰ আগতে বহুত কষ্টৰে চলিছিলোঁ। এনেকৈ কষ্টৰে চলিছিলোঁ যে মই অপজিশ্যনতকৈ ক'ৰবাতহে দলতহে আছোঁ নেকি, এনেকৈ অসুবিধা আছোঁ মই। সেইটো কাৰণে মই কাৰ্বি আংলং বাসিন্দা, কাৰ্বি আংলং ৰাইজক মোৰ বিনম্ৰ অনুৰোধ যে এতিয়া আমাৰ দেশখন বহুত বেয়া সমস্যা পিনি গৈ আছে। এই সমস্যাটো বচাবলৈ কাৰণে কেৱল আৰু কেৱল আপোনালোকৰ বহুমূল্য ভোটটো কাইলৈ যে প্ৰদান কৰিব, ভাবি চিন্তি চালি জাৰি চাব, যাতে যেন এই মতদানটো ভোট যোগেদি আমি ভাল এটা আমি ডেম'ক্ৰেটিক গঢ়িব পাৰোঁ। ইমানটো কৈ মোৰ সামৰণি মাৰিলোঁ। নমস্কাৰ।